নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ এই ইউটিউব চেনেলটোলৈ। যোৱা কেইদিনমান আগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল অৰুণোদয় স্কীমৰ দ্বাৰা মাহিলী 830 টকাকৈ 17 লাখ পৰিয়ালক বেংক একাউণ্টত দিম বুলি কৈছিল। চাওক, আপোনালোকে এই এখন ফৰ্ম লৈছে। আপোনালোকে অৰুণোদয় স্কীমত লাভ উঠাবলৈ এই ফৰ্মখন ফিল আপ কৰিব লাগিব। আপোনালোকে ফৰ্মখন ফিল আপ কৰিব নল'লেও আপোনালোকে অৰুণোদয় যিহঁতে এনেকৈ কাৰ্যকৰ্তা থাকিব, সিহঁতে আপোনালোকে ফিল আপ কৰিবলৈ সিহঁতে সহায় কৰি দিব। আপোনালোকে এনেদৰে নিজে যদি ফিল আপ কৰিব বিচাৰিছে, আপোনালোকে এই ফৰ্মখন ফিল আপ কৰিব পাৰি। আপোনালোকে এই ফৰ্মখনত কিনো আছে আপোনালোকে আহক আমি চাওঁ। এইখন আছে অৰুণোদয় আঁচনিৰ এইখন হ'ল ফৰ্ম। এই ফৰ্মখনত সোঁহাতে দেখিবলৈ পাব হিমন্ত বিশ্ব শৰ্মাৰ ফটো আৰু বাওঁফালে দেখিবলৈ পাব আপোনালোকে সৰ্বানন্দ সোণোৱালৰ ডাঙৰীয়াৰ ফটো। ঠিক মাজত লিখা থাকিব গভাৰ্ণমেণ্ট অফ আছাম, তাৰপিছত লিখা থাকিব ফাইনেন্স ডিপাৰ্টমেণ্ট, অসম চৰকাৰ বিত্ত বিভাগ। ঠিক মাজত দেখিবলৈ অৰুণোদয় বুলি লিখা থাকিব। তাৰপিছত আপোনালোকে তলত দেখিবলৈ পাব এপ্লিকেশ্যন নম্বৰ। এইবিলাক হ'ব অৰুণোদয় বিভাগৰ কাৰ্যকৰ্তা থাকিব। তাৰপিছত ইয়াতে লিখিব থাকিব এপ্লিকেশ্যন নম্বৰত সিহঁতে দিব, এইবিলাক সিহঁতৰ কাম। তাৰপিছত ইয়াত 3খন পেজৰ কি বুলি কয় ফৰ্ম হ'ব। তাৰপিছত এপ্লিকেশ্যন ডিটেইলছ, আবেদনকাৰী ঠিকনাৰ বিৱৰণ। আপোনালোকে দেখিবলৈ ব্লক নেম মানে খণ্ড নাম। আপোনালোকে এই ফৰ্মখনত অসমীয়াটো দেখিবলৈ পাব, অলপ বুজাত সহজ হ'ব আপোনালোকৰ এই ফৰ্মখনত। তাৰপিছত গ্ৰাম পঞ্চায়ত, টাউন নেম, আপোনালোকৰ পঞ্চায়তৰ নাম দিব। যদি BTD এৰিয়াত বাস কৰে তেতিয়াহ'লে CTC নাম দিব। আপোনালোকে ভিলেজ নেম, তাৰপিছত আপোনালোকৰ গুৱাহাটী টাউন বাস কৰা নগৰৰ অঞ্চল, আপোনালোকৰ ক'ত বাস কৰে আপোনালোকৰ নাম দিলেই হ'ল। তাৰপিছত আপুনি দেখিবলৈ ফাৰ্ষ্ট নেম, আপোনাৰ সম্পূৰ্ণ নামটো দিব নালাগে এতিয়া ফাৰ্ষ্ট নেমত আপোনালোকৰ। তাৰপিছত ফাৰ্ষ্ট নেমটো প্ৰথমখিনি দি তাৰপিছত আৰু মিডিল নেম, যদি আপোনালোকৰ মিডিল নেমত কুমাৰ, ৰাম এইবিলাক আছে তেতিয়াহ'লে মিডিল নেমত দিব। তাৰপিছত লাষ্ট নেম, নামৰ শেষৰ অংশটো দিলেই হ'ল। তাৰপিছত আপোনালোকে এই লাষ্ট নেমটো দিয়াৰ পিছত এইবিলাক কৰাৰ পিছত আপোনালোকে জেণ্ডাৰটো চিলেক্ট কৰিব, মেল নে ফিমেল। আপোনালোকে আদাৰ্ছ হ'লে আদাৰ্ছ দিব। তাৰপিছত এজটো দেখিবলৈ পাব 1/4/2020 পৰ্যন্ত। আপোনালোকৰ যদি জন্ম চনৰ পৰা বৰ্তমান 1/4/2020লৈকে পৰ্যন্ত আপোনালোকৰ বয়স কিমান হৈছে এইখিনি আপোনালোকে কেলকুলেট কৰি আপোনালোকে ইয়াত লিখি দিলেই হ'ল। আপোনালোকৰ মাহ, দিন, বাৰ হিচাপত কিমান বয়স হৈছে ইয়াতে লিখি দিব। ইয়াৰ পিছত আপোনালোকৰ নিজৰ ষ্টাৰ মাৰ্ক থকাবিলাক একদম এনেদৰে, কিন্তু কিছুমান হাউচ নং এইবিলাক দিব লাগে। আপোনালোকে ঘৰৰ নংটো দিব। তাৰপিছত আপোনালোকৰ লোকেলিটি, আপোনালোকে বসবাস কৰা লোকেলিটিখিনি দিব। তাৰপিছত পুলিচ ষ্টেচন দিব। তাৰপিছত পাৰা বা ষ্ট্ৰীট, পথৰ নাম যদি আছে দি দিব। তাৰপিছত পিনক'ডটো দি দিব। তাৰপিছত কণ্টেক্ট নম্বৰ দি দিব। চাওক, এতিয়া আমাৰ প্ৰথম পেজখন শেষ হ'ল। এতিয়া তলৰ ফেমিলি পৰিয়াল বিৱৰণ। এতিয়া আপোনালোকে ইয়াত দেখিবলৈ পাব আপোনালোকে ক্ৰমিক নং, চিৰিয়েল নম্বৰ, নেম, এজ, জেণ্ডাৰ, ৰিলেশ্যনশ্বিপ ষ্টেটাছ। ষ্টেটাছ সেইসকলৰহে যাৰ ঘৰত যি বুলি কয় ছোৱালীৰ ক্ষেত্ৰত বিবাহ বিচ্ছেদ, ডিভাইচ, এছ ছেপাৰেট, স্বামীৰ পৰা পৃথক হোৱা, বিধৱা। তাৰপিছত DY দিব্যাং, বিকলাংগ। যদি ঘৰত এনেকুৱা ব্যক্তি আছে তাক নমিনেট কৰিবলৈ বিচাৰিছে তেতিয়াহ'লে ওপৰত যিকোনো D হ'লে D টিক মাৰিব, আৰু S হ'লে Sত টিক মাৰিব, W হ'লে W টিক মাৰিব, আৰু DY হ'লে তাতে টিক মাৰিব। ইয়াৰ আপোনালোকে সম্পূৰ্ণভাৱে এখন প্ৰুফ দিব লাগিব। যিকোনো এখন চাৰ্টিফিকেট বা চাৰ্কল অফিচৰ পৰা লিখাই লৈ আনিব লাগিব। যদি এনেকুৱা ব্যক্তি নাই তেতিয়াহ'লে নালাগে। যদি ব্যক্তি আছে যিকোনো এটা প্ৰুফ লাগিব। এনেকুৱা ব্যক্তি নাই ঘৰত তেতিয়াহ'লে চিৰিয়েল নম্বৰ লিখিব, নেম লিখিব, এজ লিখিব, জেণ্ডাৰ লিখিব, আৰু ৰিলেশ্যনশ্বিপ ষ্টেটাছ। যিকোনো ঘৰৰ এজন ছোৱালী 18 বছৰ ওপৰত সেইসকলক আপোনালোকে নমিনেট কৰিব পাৰিব। পইণ্টটো চাওক, বেংক ডিটেইলছ। আপোনাৰ যোনে নেকি আবেদনকাৰী হ'ব সেই তাৰ বেংক একাউণ্টৰ নম্বৰ লাগিব। প্ৰথমতে আপোনালোকে IFSC কোড, তাৰপিছত বেংক নেম, আপোনাৰ যোনখন বেংকত আছে, SBI হওক বা যিকোনো চেণ্ট্ৰেল হ'ল। তাৰপিছত বেংক ব্ৰাঞ্চ নেম,
ব্ৰাঞ্চখনৰ নাম দিলে হ'ল। তাৰপিছত একাউণ্ট নম্বৰটোত লিখি দিব বক্সকেইটাত। তাৰপিছত এনুৱেল ফেমিলি ইনকাম, পৰিয়ালৰ বাৰ্ষিক আয়, ইয়াত 2 লাখৰ তলত হ'ব লাগিব। যিকোনো 70,000, 80,000, 1,50,000 হ'লেও হ'ব। পিছত যদি আপোনালোকৰ ইনকাম চাৰ্টিফিকেটখনো লগা হ'ব, ইনকাম চাৰ্টিফিকেটখন ইয়াৰ লগত কাটি দিব লাগিব। চাওঁ ইয়াৰ পিছত ডকুমেণ্টছ কি কাটি দিব লাগিব। তাৰপিছতে বেংক পাছবুক ফ্ৰণ্ট পেজ, এতিয়া বেংকৰ যিখন নেকি একাউণ্ট নম্বৰ ফটো থাকে সেইখন জেৰক্স কৰি ইয়াত কাটি দিব। এতিয়া য়েছ মাৰিব। তাৰপিছত প্ৰায়ৰিটি ছাপৰ্টিং ডকুমেণ্ট, এইটো হ'লে এড্ৰেছ প্ৰুফ, তাৰপিছত আহিলে ইনকাম চাৰ্টিফিকেট, ডিভোৰ্চ, বিকলাংগ, বিধৱা, এইবিলাকৰ যিকোনো ডকুমেণ্টছ ইয়াতে কাটি দিব লাগিব। য়েছ মাৰিব। তাৰপিছত এনি আদাৰ্ছ ডকুমেণ্টছ, ইয়াত যিকোনো এখন ডকুমেণ্টছ কাটি দিব লাগিব। কিবা ডকুমেণ্টছ লাগে অৰুণোদয় সহায়ক থাকিব, সেইসকলে ক'ব। তাৰপিছত ইয়াতে সকলো ডকুমেণ্টছ জেৰক্স কৰি জমা দিব। ইয়াৰ লগত কাটি দিলেই হ'ল। এই ফৰ্মখনৰ লাষ্টত ডিক্লেৰেশ্যন আহিব। তাৰপিছত ইয়াতে কিছুমান কথা লিখা থাকিব। উপৰোক্ত তথ্যসমূহ মোৰ জ্ঞাত সত্য আৰু মোৰ আবেদন যিকোনো কাৰণবশতঃ বাতিল কৰা হ'ব পাৰে বা মোৰ ওপৰত যিকোনো ব্যৱস্থা গ্ৰহণ কৰা যাব পাৰে। এইবিলাক আপোনালোকৰ কথা, এইবিলাক মানি চলিছে যদি আপোনালোকে এইবিলাক ওপৰত টিক এটা মাতিব। তাৰপিছত আৰু তলত লিখিছে, মই অসম চৰকাৰৰ মোৰ দ্বাৰা প্ৰদান কৰা তথ্য প্ৰয়োজন অনুসাৰে শুধৰাবলৈ বা এই আঁচনিৰ সৈতে জড়িত চৰকাৰী কাৰ্যালয়ৰ বাবে উপৰোক্ত তথ্যসমূহ ভাগ বতৰুৱা কৰিবলৈ সন্মতি প্ৰদান কৰিছোঁ। ছাৰ হস্তাক্ষৰ, এতিয়া আপোনালোকে ছিগনেচাৰ এটা মাৰি দিব। আপোনালোকে ভয় কৰিবলৈ একো কথা নাই। এইবিলাক গোটেইখিনি আমাৰ পঞ্চায়ততে জমা ল'ব, নিজৰ পঞ্চায়তত। যদি আপোনালোকে এই ফৰ্মখন ফিল আপ কৰিব নাজানে তেতিয়াহ'লে তাতে থকা কাৰ্যকৰ্তাবিলাক অৰুণোদয় সিহঁতে ফিল আপ কৰি দিব। ৰিচিপ্টখন আপোনালোকে ভালদৰে ৰাখি দিব। আপোনালোকে যদি ফিউচাৰত বাই চান্স যদি অৰুণোদয় পইচা নাপায় তেতিয়াহ'লে এইখন দিয়ে আপোনালোকে ক্লেইম কৰিব পাৰিব। আচ্ছা, এইখিনি আছিল আমাৰ আজি এই ভিডিঅ' অৰুণোদয় আঁচনিৰ। ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে, যদি কিবা অসুবিধা হৈছে বুজাত কমেণ্ট ছেকশ্যনত কমেণ্ট কৰক। আৰু যদি আপোনালোকে বেছি অসুবিধা পাইছে তেতিয়াহ'লে আপোনালোকে গাঁও পঞ্চায়তত যাই সোধক। যদি আপোনালোকে ভিডিঅ'টো চাই কিবা লাভান্বিত হৈছে তেতিয়াহ'লে আমাৰ চেনেললৈ ছাবস্ক্ৰাইব কৰক আৰু লাইক কৰি দিয়ক।